আহিছোঁ শ্বপিং কৰিবলৈ। আজি ইয়াত মানে ব্লেক ফ্ৰাইডে আছে, কালি আছিলে এটা ফেষ্টিভেল, থেংকছগিভিং ফেষ্টিভেল বুলি কয় ইয়াতে। আৰু আজি মানে মলবিলাকত মানে বহুত বেছি ডিল থাকে, সেইকাৰণে আজি ভাবিলোঁ অলপমান শ্বপিঙে কৰি লওঁ। এইকেইটা মই আজি বিউটি প্ৰডাক্ট লৈছোঁ, মানে ইয়াত তিনিটা কিনিলে তিনিটা ফ্ৰী পায়, একদম মানে বহুত বেছি ভাল ডিল দি আছে, সেইকাৰণে আজি মানে বহুত লৈছোঁ আৰু ইয়াতে। ইমান বেছি মানুহ আজি মানে মলৰ ভিতৰত, মানে সোমাবলৈ জেগা নাই, খোজকাঢ়িবলৈ জেগা নাই। আৰু এতিয়া মই বেগ চাই আছোঁ, মানে বেগ কিনিম বুলি ভাবিছোঁ। এইটো ভাল লাগিছে ন? অঁ কালাৰ এতিয়া আমি খাই আছোঁ ডিনাৰ ইয়াতে। এখন চাইনিজ ৰেষ্টুৰেণ্ট, মানে তাৰ পৰা আমি ইয়াত নুডলছ ল'লোঁ আৰু ৰাইচ ল'লোঁ, মানে খাবলৈ বহুত টেষ্টি হয় ইয়াতে। আৰু মলটো বন্ধ হ'বলৈ মানে এতিয়া এঘণ্টাহে আছে, মানে সোনকালে খাই কৰি আৰু এঘণ্টা সময় চাম আৰু। এতিয়া আমি আছোঁ ইয়াত এখন মানে চিকাগো চহৰৰ একদম এখন ডাঙৰ এছিয়ান মাৰ্কেট। এছিয়ান বুলি কৈছোঁ কি কাৰণে, ইয়াত আছে পাকিস্তানী দোকান, ইণ্ডিয়ান দোকান বা বাংলাদেশী দোকানো আছে। আৰু মানে এই বজাৰখন মানে বহুত বেছি ডাঙৰ হয়, নামটো হয় D1 মাৰ্কেট। ইয়াত মানে ইণ্ডিয়ান বস্তু মানে শাৰীৰ পৰা আৰম্ভ কৰি কুৰ্তা বা খোৱা ৰেষ্টুৰেণ্ট সকলোবোৰ আছে ইয়াতে। এই গোটেই মাৰ্কেটখন অতি কমেও 2 কিলোমিটাৰমান দীঘল হ'ব, ডাঙৰ হ'ব, তাৰমানে ৰাস্তাৰ কাষে কাষে দোকানবোৰ আছে। আৰু এনেকৈ জুৱেলাৰী হওক বা গ্ৰছাৰী, মানে সকলোবোৰ ইয়াতে পোৱা যায়। আৰু মই ইয়াৰ পৰা আজি এখন বাংলাদেশী দোকানৰ পৰা অলপ শিঙি মাছ ল'লোঁ আৰু পালোঁ এটা ডাঙৰ বস্তু, মানে ঔটেঙা ফ্ৰ'জেন হয়, কিন্তু আজি কিনিলোঁ, মানে আগতে পোৱা নাছিলোঁ ক'তো। আৰু এটা কুৰ্তি কিনিলোঁ আৰু এটা কিনিলোঁ, সেইটো হ'ল লোকেল চিকেন। 8 বছৰ হ'ল ইয়াত থকা, আমেৰিকাত থকা, আজি প্ৰথমবাৰৰ কাৰণে মই লোকেল চিকেন খাম মানে। এইবোৰ চাওকচোন, ইণ্ডিয়ান ট্ৰেডিশ্যনেল আউটফিট, এনেকুৱা লাগিছে মই যেন ইণ্ডিয়াতে আছোঁ এতিয়া। ৰাস্তাৰ দুই কাষে বহুত বেছি ষ্ট'ৰ্ছ আছে, ইণ্ডিয়ান, পাকিস্তানী আৰু বাংলাদেশী ষ্ট'ৰবোৰ। আমি খাইছোঁ এতিয়া ইণ্ডিয়ান থালি, আৰু ইয়াৰ টেষ্ট মানে ইণ্ডিয়াত খোৱাৰ নিচিনাই লাগিছে। কালিৰ পৰা শ্বপিং কৰি আজি মোৰ শেষ হৈছে শ্বপিং কৰি, মানে ইমান বস্তু ওলায়, সৰু সুৰা বহুত বস্তু ওলাই যায়, মানে কিনিব লগা হয়। আৰু আশীৰ্বাদৰ কাৰণেও কিবাকিবি কিনিছোঁ, নিজৰ কাৰণেও কিনিছোঁ কেইটামান। আজি কিনিলোঁ আশীৰ্বাদৰ কাৰণে কেইটামান মিউজিকেল ইনষ্ট্ৰুমেণ্ট, মানে তাৰ 2খনমান বুক কিনিছোঁ, মানে ড্ৰয়িং কালাৰিং বুকছ। আজি আশীৰ্বাদৰ কাৰণে আনিলোঁ এখন মিনি গিটাৰ আৰু এইখন কীবৰ্ড। সি মানে বহুত বেছি ভাল পায় মিউজিক, গান দেখিলে মানে নাচিবলৈ আৰম্ভ কৰে, আৰু ময়ো ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ তাকো আনি দিওঁ এই গিটাৰ আৰু এইখন কীবৰ্ড। এইখনটো বহুত সৰু হয়, ভাল লাগিছে। এইখন কি হয় তোমাৰ? কি হয় এইখন? হয় গিটাৰ। আৰু এইখন কি? এইখন কি হয়? কীবৰ্ড? পিয়ানো। অ'কে। এটা ছাৰপ্ৰাইজ গিফ্ট পালোঁ, আৰু এই দুটা হৈছে বেগ। সেইদিনা মই এইটো বেগ কিনিলোঁ, কিন্তু মানে যেতিয়া আমি বেগ চাইছিলোঁ তেতিয়া মোৰ এই বেগটো ভাল লাগিছিলে, আৰু মোৰ মানে হাজবেণ্ডৰ মানে বীৰেন্দ্ৰৰ এই বেগটো ভাল লাগিলে, সেইকাৰণে মানে ভাবিলোঁ কোনটো কিনিম ভাবিব নোৱাৰি গুচি আহিলোঁ, নিকিনিলোঁ। পিছদিনা মানে কালি বীৰেন্দ্ৰই এই দুটা বেগ লৈ আহিছে মোলৈ ছাৰপ্ৰাইজ গিফ্ট হিচাপে।